নমস্কাৰ বন্ধুসকল, মই দীপক শৰ্মাই মোৰ নতুন চেনেল ইউটিউব আলাত 65লৈ সকলোকে সাদৰেৰে সম্ভাষণ জনাইছোঁ। খ্ৰীষ্টমাছ আৰু নতুন বছৰ আহি আছে। খ্ৰীষ্টমাছ বা নতুন বছৰত ফুৰিবলৈ কৰবালৈ যাব বুলি কিবা ভাবিছেনে? যদি ভাবিছে তেন্তে আজিৰ ভিডিঅ'টি চাই ঠিক কৰক। আজি আমি 8খন খুব সুন্দৰ ঠাইৰ বিষয়ে আলোচনা কৰিম, য'ত আপোনালোকে গ'লে গম পাব যে আপোনাৰ জীৱনটো সঁচাকৈ বৰ সাৰ্থক হৈছে। ভিডিঅ'টি সম্পূৰ্ণ স্কিপ নকৰাকৈ চাব। আহক আমাৰ আলোচনা আৰম্ভ কৰোঁ। ভিডিঅ'টি কৰক ছাবস্ক্ৰাইব আৰু লাইক। আজিৰ পৰ্ব আৰম্ভ কৰিছোঁ প্ৰণাম জনাই চিৰচেনেহী মোৰ অসমী আইক। আজিৰ আলোচনাৰ প্ৰথম ঠাইডোখৰ হৈছে ছিকিমত অৱস্থিত লাচুং। ছিকিমৰ লাচুঙৰ মনোৰম দৃশ্যই সকলোকে আপ্লুত কৰিব। পৰ্যটনথলী ছিকিম আৰু পেলিঙৰ নিচিনা হুলস্থুলীয়া ঠাইৰ সলনি আপুনি লাচুঙৰ সুন্দৰ দৃশ্যই আপোনাক অধিক আকৰ্ষিত কৰি তুলিব। ছিকিমৰ উত্তৰ দিশত ৯,৬০০ ফুট উচ্চতাত লাচুং অৱস্থিত। লাচুং হৈ পৰ্যটনথলীৰ অতি মনোৰম য়মথাং উপত্যকা আৰু ১৫,৬০০ ফুট উচ্চতাত অৱস্থিত 0 পইণ্ট অৰ্থাৎ য়ম চামদং, য'ত ৩খন নদীৰ মিলনথলী, তাত প্ৰকৃতিৰ অপৰূপ দৃশ্য বুলি আপোনালোকে দেখিবলৈ পাব। গতিকে নতুন বছৰত যদি ক'ৰবালৈ যাম বুলি ভাবিছে তেন্তে লাচুঙলৈ অহাৰ পৰিকল্পনা নিশ্চয় কৰিব পাৰে। আজিৰ আলোচনাৰ দ্বিতীয়খন ঠাই হ'ল মেঘালয়ত অৱস্থিত ডাউকি। সুন্দৰ দৃশ্য আৰু মাইল্ড টেম্পাৰেচাৰ থকা ডাউকিত পৰ্যটকৰ হুলস্থুলীয়া পৰিৱেশ খুব কম দেখা পোৱা যায়। ইয়াত ফটফটীয়া পানীৰে ভৰা উমগন নদী আৰু ডাউকি দলং অতি বিখ্যাত। উমগন নদীত বটিঙৰ মজা লোৱা আমি বহুতকে দেখা পাওঁ। গতিকে আহক নতুন বছৰটো সুন্দৰভাৱে কটাবলৈ আপোনালোকে ডাউকিলৈ অহাৰ পৰিকল্পনা নিশ্চয় কৰিব পাৰে। আজিৰ আলোচনাৰ ৩ নম্বৰ ঠাইখন হৈছে কৰ্ণাটকত অৱস্থিত উডুপি। যদি আপুনি সাগৰ তীৰত এটা সপ্তাহ কটাই প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰিম বুলি ভাবিছে, তেন্তে বাংগালোৰৰ পৰা কিছু দূৰৈত আৰৱ সাগৰৰ উপকূলত থকা উডুপি নামৰ এখন সুন্দৰ ঠাই তালৈ আপুনি যাব পাৰে। উডুপিত ডেল্টা বিচকে ধৰি কেইবাখনো বিচ আছে, যি সদায় পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিচিত। খ্ৰীষ্টমাছৰ সময়ত ইয়াত থলুৱা সংস্কৃতি, থলুৱা খাদ্যৰ পয়োভৰ যথেষ্ট পৰিমাণে দেখা পোৱা যায়। আলোচনাৰ চতুৰ্থখন ঠাই হ'ল উত্তৰাখণ্ডত অৱস্থিত লেণ্ডৰ। মুছৰিৰ পৰা কিছু দূৰত অৱস্থিত লেণ্ডৰ এখন পৰ্যটনৰ বাবে উৎকৃষ্ট হিল ষ্টেচন। ইয়াৰ পৰিপূৰ্ণ পাইন গছৰ মনোৰম দৃশ্যই সকলোকে আকৰ্ষিত কৰি তোলে আৰু ইয়াত লেণ্ডৰ বেকাৰীত নিৰ্মিত গাজৰৰ কেক অতি বিখ্যাত আৰু জনপ্ৰিয়। গতিকে যদি লেণ্ডৰলৈ যায় তেন্তে আপুনি লেণ্ডৰ বেকাৰীত নিৰ্মিত গাজৰৰ কেক খাবলৈ কেতিয়াও নাপাহৰিব। আলোচনাত অন্তৰ্ভুক্ত হোৱা ৫ নম্বৰ ঠাইখন হৈছে ৱেষ্ট বেংগলত অৱস্থিত কালিম্পং। দাৰ্জিলিঙৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ আঁতৰত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ আন এখন আকৰ্ষণৰ ঠাই হ'ল কালিম্পং। ইয়াৰ সুন্দৰ দৃশ্যৰাজিয়ে সকলোকে আকৰ্ষিত কৰে আৰু সেইকাৰণে যদি নতুন বছৰত ক'ৰবালৈ ভ্ৰমণ কৰিম বুলি ভাবিছে আপুনি কালিম্পঙলৈ এবাৰ আহি পেলাই ইয়াৰ আনন্দ উপভোগ কৰিব পাৰে। আলোচনাৰ ৬ নম্বৰ ঠাইখন হৈছে মহাৰাষ্ট্ৰত অৱস্থিত দৰ্শেত। মুম্বাইৰ পৰা নাতিদূৰত অৱস্থিত অম্বা নদীৰ পাৰত দৰ্শেত এখন বৰ সুন্দৰ ঠাই। ইয়াত থকা উধাৰ গৰম পানীৰ নিজৰাত বহু মানুহে গা ধুৱে, কাৰণ এই গৰম পানীত ছালফাৰৰ পৰিমাণ যথেষ্ট বেছি থকা দেখা যায় আৰু সেইকাৰণে ছালফাৰ থকা পানীত গা ধুলে ছালৰ বেমাৰ ভাল হয়। ইয়াত ৰিভাৰ ৰাফটিং আৰু ট্ৰেকিং কৰাৰ যথেষ্টখিনি সুবিধা আছে। আলোচনাৰ ৭ নম্বৰ ঠাইটুকুৰা হৈছে ৱেষ্ট বেংগলত অৱস্থিত লোলেগাঁও। পশ্চিমবংগত অৱস্থিত কালিম্পঙৰ ওচৰৰ অজ্ঞাত এখনি সুন্দৰ ঠাই হ'ল লোলেগাঁও। প্ৰায় ৫,৫০০ ফুট উচ্চতাত হিমালয় পৰ্বতমালাৰ প্ৰকৃতিৰ অৱদানেৰে ভৰা এখন অতি আকৰ্ষণীয় পৰ্যটকথলী লোলেগাঁও। ইয়ালৈ আহি প্ৰকৃতিৰ অতুলনীয় ৰূপৰ তৃপ্তি লওক আৰু ইয়াৰ মনোৰম দৃশ্যৰ আনন্দ উপভোগ কৰক। আজিৰ আলোচনাৰ কৰা পৰিভ্ৰমণ কৰিবলগীয়া ঠাইসমূহৰ এখনি অন্যতম পৰ্যটকথলী হ'ল ৱাটলেব। ঝিলাম নদীৰ পাৰত বন্দিপাৰা জিলাৰ ৱাটলেব এখন প্ৰকৃতিৰে ভৰা অপূৰ্ব পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইয়াৰ ঝিলাম নৈৰ অপৰূপ দৃশ্যৰাজিয়ে সকলোকে হাত বাউল দি মাতে। আহক আপোনালোকে নতুন বছৰটো যদি সুন্দৰভাৱে কটাবলৈ বিচাৰে তেতিয়াহ'লে কাশ্মীৰ উপত্যকাত অৱস্থিত ৱাটলেব ভ্ৰমণ কৰি পেলাই ইয়াৰ অতি সুন্দৰ মনোৰম দৃশ্য উপভোগ কৰক। আমি আজি
আলোচনা কৰা 8খন পৰ্যটকৰ আকৰ্ষণথলী ভ্ৰমণ কৰি অপৰূপ দৃশ্যৰ আনন্দ লভিবলৈ আজিৰ আলোচনাটি আমি কৰিলোঁ। আজিৰ আলোচনা আমি ইমানতে শেষ কৰিলোঁ। পৰৱৰ্তী আলোচনাত কিছু নতুন তথ্য লৈ আপোনালোকৰ ওচৰলৈ আহিম। আপোনালোকে মোৰ নতুন চেনেলটি লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক, তেতিয়াহে মোৰ চেনেলটি আগবাঢ়ি যাবলৈ সদায় সক্ষম হ'ব। আপোনালোকৰ আশীৰ্বাদ বা মৰম চেনেহ অবিহনে কোনো এটা চেনেল কেতিয়াও আগবাঢ়িব নোৱাৰে। গতিকে আজিলৈ আমাৰ আলোচনা ইমানতে শেষ কৰি পেলাই পুনৰ ধন্যবাদ যাচি আজিলৈ বিদায় মাগিলোঁ।